Hello friends, welcome back to my YouTube channel. So guys, মানে আজি আহিছো মই এতিয়া ঘৰৰ বিছনাতে বহি আছো। তো আজি যাম মানে এতিয়া সন্ধিয়া হ'ল মানে 6:30 মান বাজিছে। তো অলপ পিছতে মানে মাছ মাৰিবলৈ যাম। তো কেনেকুৱা মাছ পায় বাৰু এনেকৈ মাৰে আপোনালোকক নিশ্চয় সম্পূৰ্ণ বস্তুখিনি দেখুৱাম আৰু এয়া আছে লগতে আমাৰ কুটলু না হাই কৈ দে চাহটো খাই কেনে যাম আৰু পুৰা একদম এয়া দেখিছে মানে আন্ধাৰ হৈছেহি আৰু অলপমান পিছতে মানে গৈ আছো। অকল গ'লেতো নহ'ব নহয়, এয়া টৰ্চটো আৰু দাখন লৈ ল'ব লাগিব। এতিয়া ধুনীয়াকৈ চিধা ওলাই গৈ থাকোঁ বাটেৰে, পুৰা আন্ধাৰ একদম মানে মই আগে ইমান আন্ধাৰ ৰাতি। এয়া টৰ্চটো ইমান ডাঙৰো নহয়, অলপমান পোহৰটোও মানে কম আৰু কি আৰু এয়া চাওক ৰাস্তাৰ অৱস্থা মানে কি ক'ম আৰু ওলাই আহিছোঁ এয়া দাখন লৈ কেনে। তো কিবা নহয় কিবা এটা আৰু কৰিম আজি। মাছটো মাৰিব আহিছোঁ গাইজ, অভ্যাসটো নাই। এয়া পানী একোৱেই দেখা নাযায়, কি টৰ্চ লৈ আহিছোঁ ন সাপ চাপ থাকিবলৈ বহুতে ভয় লাগি যায়। আৰু মাছে পাম নে কিহে পাম অলপ